আমাৰ অসমখন এইকেইদিন তোলপাৰ লগে থকা টপিকটোৱে হ'ল মিয়া মিয়া দুটা গেদা গেদিয়ে আমাৰ অসমৰ বিৰুদ্ধে এনেকুৱা এটা গান ওলাইছে সেইকাৰণে বোলো ভাবছোঁ যে আজি সিহঁতৰ গানত সিহঁতকে ৰিপ্লাই দিম একদম মুখেদি একদম পূৰা মানে কি পূৰা একদম বঢ়িয়া লেংগুৱেজ ক'বাক লাগি মন গৈছে সিহঁতক আৰু যদি কাষত পাল হয় সিহঁতক লাংটা কৰি আমি অসমৰ পেহে দিলোঁ হয় এনেকুৱা মন গৈছে কিন্তু ছ'চিয়েল মিডিয়াত মানে একো গালি গালাজ পাৰিব নোৱাৰা সিহঁতক সেইকাৰণে বোলো ভাবছোঁ সিহঁতে যেনেকৈ আমাক মানে গানৰ জৰিয়তে আমাক ৰিপ্লাই দিছে তো ঠিক তেনেকৈ ময়ো আজি সিহঁতক ৰিপ্লাই দিম বুলি ভাবছোঁ তো আপোনালোকে একবাৰ গানটো চাওকচোন কি গাইছে সিহঁতে অসম তোমাৰ বাপৰ নেকি খালি মিয়াকে দিব খোজা অপৰাধ সকলোৱে কৰে খালি মিয়াৰ দুখ দিয়া হাঁহিও উঠে অসমখন আমাৰ বাপেকৰ নেকি সুধছি সেই গেদাগেদি দুটাই অসমখন আমাৰ বাপেকৰ নহয় তহঁতৰ কোৱাত ভুল আছে অসমখন আমাৰ বাপেকৰো সেই 14 গোষ্ঠীৰ অসম এখন অকল বাপেকৰে নহয় সেই বাপেকৰ যিমান বাপেক আছে গম পাইছে অসম মানে হ'ল অসমীয়া আৰু অসমীয়া মানে হ'ল অসম এইটো কথা ভালকৈ মনত ৰাখবি তহঁতে তাৰপিছত এনেকৈ নেক্সট টাইম তহঁতে আৰু গান উলিয়াবি আমাৰ অসমৰ বিৰুদ্ধে কেইটা ভয়তে ডিলেট কৰিলি তহঁতে অসমৰ মানুহটো তহঁতে তেজ দেখা নাই মৰমহে দেখিছে আমাৰ অসমৰ মানুহ কিমান দয়ালু মানুহ সেইকাৰণে তহঁতে চান্স পাই পূৰা ডেন্স মাৰি দিছে মানুহ যি কয় এষাৰ কথা দি আছে যি মানুহক বহিবাই দিলি ঘুমাব বিচাৰে ঠিক তেনেকুৱা তহঁতক লাগি বেয়া লাগি আমাৰ অসমৰ মানুহবিলাকে তহঁতক অসমত বেপাৰ কৰিব দিছিল কিন্তু তহঁতে চল পাই একদম বাপৰে চান্স পাই ডান্স মাৰি দিছে তহঁতে আৰু অসমৰ প্ৰতি যদি নেক্সট টাইম বেয়া চকু দে তহঁতৰ কিন্তু কথা বেয়া হৈ যাব কাৰণ অসমখন হ'ল আমাৰ অসমীয়াৰ অসম মানেই হৈছে আমাৰ অসমীয়া ইয়াত আমি সকলোৱে হিন্দু মানুহ অসমীয়া মুছলিম আমি চবেই বসবাস কৰি আছোঁ তহঁতৰ গেদা গেদি মিয়াৰ কাৰণে আমাৰ অসমখন নহয় তহঁতৰ দেশোক তহঁতে গুচি যা আমি মানা কৰা নাই তহঁতে গুচি যা দেশোত আমাৰ দেশত কি আমাৰ অসমত মানুহ নাই নেকি খেতি কৰি খাব পাৰা বেপাৰ কৰিব পাৰা মানে কি অসমখনত কিয় বেপাৰ কৰিব দিলোঁ তহঁতক তাৰমানে অসমখন তহঁতৰে কৰি ল'লি আৰু আমি অসমীয়াগিলাকক গেলোঁ অসমৰ অসমীয়াগিলাকক গেল বাচ্চাত অসমৰ মানুহ যদি তেজ জাগবো ন লাংটা কৰি এটাকে মিয়া খেদব আমাৰ এই অসমৰ পে কিন্তু আমাৰ অসমৰ মানুহবিলাক বহুত ধৈৰ্য ধৰিয়ে আছে যিদিনাখনে ধৈৰ্যৰ বান ছিংবো না সিদিনাখনে তহঁতে মানে কি তহঁতৰ 14 গোষ্ঠীও অসমৰ নাম শুনি ভয় খাব লাগিব গম পাইছে আৰু এবাৰ এইখিনি শুনকচোন এইখিনি কি কৈছে আৰু সিহঁতে জুই জ্বলাই দিয়া মিয়া জাগিলে কিন্তু নিজৰ নাম পাহৰি যাবা ওৰে অসম তোমাৰ বাপৰ নেকি খালি মিয়াকে দিব খোজা অধিকাৰ সকলোৰে আছে অসমত থাকি আমাৰ অসমীয়াকে ধমকি দে যি মিয়া জাগিলে বোলে আমি নাম পাহৰি যাম আমিতো নামহে পাহৰিম তহঁতে 14 গোষ্ঠী পাহৰিবি অসমৰ নাম সুধলি তহঁতৰ পেচে বোলে হাগাই ওলে এইবোৰ নিজে ক'ব নোৱাৰিবি আমাৰ অসমৰ মানুহৰ মানে কি মাথা গৰম হ'ব লাগলি গম পাইছে নে নাই তহঁতে আৰু অসমৰ মানুহক তহঁতে সহজ পাই কিনে বাপৰে ইমানখিনি কথা শুনেলি গানৰ জৰিয়তে বাপৰে মিয়া জাগলি মিয়া তহঁতে কি কৰিবি জাগি জাগছোঁ তহঁতে কি কৰা চা তহঁতে জাগ না কি কৰা চা আৰু আমাৰ অসমীয়া জাগক তাতে তহঁতৰ কি অৱস্থা হ'ব এই পিছত গম পাবি আমাৰ অসমীয়া যেতিয়া জাগি উঠবো চবে মানে একলগ হৈ যেতিয়া মিয়াগিলাকক খেদবো তেতিয়াহে তহঁতে মছলাটো পাই যাবি ভালকৈ তেতিয়া অসমীয়াৰ ভৰিত আহি পৰিব লাগব তহঁতে গম পাই ঐ গেদাগেদি শুন অসমৰ অধিকাৰ নহয় কিনে কি তহঁতৰ নিচিনা মিয়া গেদাগেদিৰ অধিকাৰ হ'ব নেকি যেতিয়া আমাৰ অসমৰ মানুহে অধিকাৰত নামবো না তহঁতক এই অসমৰ পৰা যেতিয়া বহিষ্কাৰ কৰবো তেতিয়া গম পাবি অসমখন কাৰ অধিকাৰ আছে আমাৰ এই অসমত যেতিয়া বহিষ্কাৰ কৰি লাংটা কৰি খেদবো না তহঁতক তেতিয়াই গম পাবি কাৰ অধিকাৰ আছে আমাৰ অসমখনত আৰু সিহঁতে কি গান গাইছে তহঁতে যদি অসমৰে মানুহ তহঁতে কি গান গাইছে অসমীয়াতে গান গাইছে তাকো মিয়া ভাষাত মানে কি ভালকৈ বুজবেই নোৱাৰি অসমখন যদি অসমীয়া নহয় তহঁতে অসমীয়া ভাষাত কিয় গান গাইছে কিহৰ অসমীয়া ভাষাত গান গাইছে আৰু গলত কি অসমীয়াৰ গামচা লৈছে তহঁতৰ কি তহঁতে কি গলত অসমীয়া গামচা লৈ কিনে বিহু নাচ নাচি কিনে অসমীয়া ভাষাত গান গাই কিনে আৰু তহঁতে আমাক ক যে অসমখন তোমাৰ বাপেৰৰ নেকি বুলি তহঁতে নিজৰ গানতচোন নিজকে পৰিচয় দি আছা তহঁতে অসমীয়াৰে চব বস্তু কৰবি অসমীয়াৰে গামচা পিন্ধবি আৰু তহঁতে লাষ্টত যে অসমীয়াকে ক অসমত বোলে অসমৰ অধিকাৰ নাই আৰু অসমখন বাপেৰৰ নেকি বুলি তহঁতে কি কৰবাক লাগি তহঁতে আমাৰ গামচা গলত লৈ কিনে অসমীয়া গান গাই কিনে তহঁতে বিহু নাচি আমাৰ অসমৰ বিৰুদ্ধে গান গাবা তহঁতে সাহস ক'ত পালি তহঁতে ইমান সাহস হৈ গৈছে তহঁতৰ
আৰু দি আমাৰ অসমীয়াত একাষাৰ কথা আছে যি উপকাৰীক অজগৰে খায়, ঠিক তেনেকুৱা আমাৰ অসমৰ লগতে হৈছে। কাৰণ অসমৰ মানুহবিলাকে মিয়াগিলাকৰ দুৰ্বলতা দেখি দেখি সিহঁতক মানে সিহঁতৰ প্ৰতি মৰম জাগি জাগি সিহঁতে খাব নাপায়, ৰাস্তাৰ কাষত পৰি থাকে না, সিহঁতক মানে কাম দি দি বেপাৰ কৰিব দি দি আজি আমাৰ অসমখনৰ এই দশা হৈছে। সিহঁতে মানে মিয়াৰ প্ৰতি আমাৰ দুখ মানে বাঢ়ি বাঢ়ি আৰু আজি সেই মিয়াগিলাকে আৰু আমাৰ অসমীয়াগিলাকক দাদাগিৰি কৰিব পৰা হৈ গৈছে, এনেকুৱা অৱস্থা হৈ গৈছে। জাতিটোক আমি গেদাগিৰিবিলাকক আমি উপকাৰ কৰাতে কৰাতে সিহঁতে এতিয়া আমাক খাবাক লাগি খেদি আহিছে। উপকাৰীক দি অজগৰে খাই বুলি কয়, কথাষাৰ কিন্তু সঁচা, মিছা নহয়। আৰু বহুত বেছি গালি পাৰিব মন আছিল তহঁতক, কিন্তু ছ'চিয়েল প্লেটফৰ্মত মানে গালি পাৰিব নোৱাৰা, সেইকাৰণে এইখিনিয়ে ক'লোঁ। আৰু তহঁতে যদি ভিডিঅ'টো চা, যদি দম আছে এই ভিডিঅ'টোৰ ৰিপ্লাই দিবি।